এই বছর আছে বিগ নিউজ কোভিডক লৈ রাজ্য সরকারের নতুন নির্দেশনা আজিৰে পৰা ৰাজ্যৰ সকলো বিদ্যালয় অষ্টম শ্ৰেণীলৈকে পাঠদান বন্ধ থাকিব নৱম শ্ৰেণীৰ পৰা সপ্তাহত 3 দিন পাঠদান হ'ব এই ঘোষণা কৰিলে ৰাজ্য চৰকাৰে এতিয়াৰ পৰা নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ থাকিব লক্ষ্য কাৰফিউ বিবাহ আৰু ধৰ্মীয় অনুষ্ঠান 50% লোক উপস্থিতিহে থাকিব পাৰিব এই ঘোষণা কৰিলে ৰাজ্য চৰকাৰে পুনৰ কৈছো কোভিডক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা আজিৰ পৰা ৰাজ্যৰ সকলো বিদ্যালয় অষ্টম শ্ৰেণীলৈকে পাঠদান বন্ধ থাকিব নৱম শ্ৰেণীৰ পৰা সপ্তাহত 3 দিন পাঠদান হ'ব এই ঘোষণা কৰিলে ৰাজ্য চৰকাৰে এতিয়াৰ পৰা নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈকে লক্ষ্য কাৰফিউ আৰু বিবাহ আৰু ধৰ্মীয় অনুষ্ঠান 50%হে লোক উপস্থিতি থাকিব পাৰিব এই ঘোষণা কৰিলে ৰাজ্য চৰকাৰে আৰু এনেকুৱা ধৰণৰ নিউজ পোৱাৰ কাৰণে আপোনালোকে নিউজ 101 চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক নতুন চেনেল হয় আৰু এনেকুৱা ধৰণৰ ৰিয়েল নিউজ আপোনালোকে পাই থাকিব ধন্যবাদ